हाय हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज अलग बलग फुरी आहूँ गाइस चलो आमी दुजन जाम इतना अलग टाउनले चलो সেইকাৰণে গৈছোঁ দেখাই আছে। এটা বৰ্তমান ৰাস্তা খালী আছে লকডাউনৰ কাৰণে। চ' গোলাঘাট গৈ লওঁ টাউনত মানে কেনেকুৱা কি আছে কেনেকুৱা ভিৰ হৈছে সকলোখিনি চাম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। চ' বিউটিফুল নেচাৰ চাই লওক, বেকগ্ৰাউণ্ড চাই লওক মজা। এতিয়া হেলমেটটো পিন্ধাই লৈছোঁ, নহ'লে ৰাস্তাত পুলিচে পালে একদম পূৰা টীকাকৰণ কৰিব, সেইটো কাৰণে হেলমেটটো পিন্ধাই ল'লোঁ। তো এতিয়া ব'লক আমি গৈ আছোঁ। মাস্ক নিপিন্ধিলে দিগদাৰ আছে। ফাইনেলি আহি পালোঁ গোলাঘাট। তো অহাৰ কাৰণ হ'ল এইটো, ফোনটো ভাগিলে। চ' অলপ বনাব লাগিব, ৰিপেয়াৰিং কৰিবলৈ। মই যিটো মোবাইলত কেমেৰাত মানে ব্লগ বনাই থাকোঁ, ভিডিঅ' বনাই থাকোঁ, চ' মোবাইলটো ভাগি থাকিলে ভাঙিলে কেনেকুৱা সেইখিনি ক'ম বাৰু, আগত বনাই ল'বলৈ। তো মোবাইলটো বনাব দিয়া হ'ল। তাৰপিছত এতিয়া অলপ ফুৰি আহোঁ, মোবাইলটো দিবলৈ অকণমান সময় আছে। চ' 1 ঘণ্টামান লাগিব, অলপ ফুৰি আহোঁ বাহিৰলৈ, অকণমান টাউনটো গৈ অলপ ফুৰি আহোঁ। তো অলপ ইফালৰ পৰা ফুৰি মেলি আহিলোঁ। তাৰপিছত অলপ বহি লৈছোঁ, গৰমো দিছে বহুত। কোনো মাস্কখিনি তো মোৰ মোবাইলটো কেনেকুৱা ভাঙিলে মানে, আমাৰতো পোৱালি এটা আছে। তো পোৱালিটোৱে কালি মই বাথৰুম গ'লোঁ গা ধুবলৈ যাওঁতে বিচনাত মোবাইলটো থৈ দিলোঁ। তো থৈ দিয়াৰ মাত্ৰত পোৱালিটো আহিলে, মোবাইলটো দেখি পালে, মোবাইলটো ল'লে, পূৰা ঠেকেচি আছে। মই বাথৰুমৰ পৰা আহি পেলাই চাইছোঁ মোবাইল পূৰা ঠেকেচি পেলাই, ডিছপ্লে ডেমেজ। তো ভাবিলোঁ এতিয়া যদি মই ব্লগ বনাম কিহত, মোবাইলটোৱে আছিলে আৰু মোৰ লগত একো কেমেৰা নাই, লেপটপ নাই। যদি কেমেৰা থকা হ'লে ভিডিঅ'টো মেমৰি কাৰ্ডত বনাই পেলাই লেপটপত এডিট কৰি আৰামত আপলোড দিব পাৰিম। তো যদি মই নবনাওঁ আজি মোবাইলটো, তো মোৰ প্ৰব্লেম হৈ যাব আৰু আপোনালোকক ব্লগ বনাই দেখাব নোৱাৰিম। চ' আজি আহিলোঁ বনাবলৈ, মানে কিমান হয় কি কথা চাব লাগিব। বনাব দি থৈ আহিছোঁ, 1 ঘণ্টামানৰ পাছত যাব কৈছে। তো যাম চাম, তাৰপিছত ইফালে অকণমান যাম টাউন চাউনফালে, কিবাকিবি খাম, তাৰপিছত আহি পালোঁ দিয়ক। চ' আজি মোবাইলটো নহ'ল। চ' নেক্সট মানে অহাকালি পাই যাম। তো অহাকালি পাই গ'লে মোবাইলটো দুটামান ক্লিপ সেইটো কেমেৰা দেখাই দিম বনাই দিয়াৰ পিছত। চ' কালিলৈকে বাই বাই। হেই গাইছ, ফাইনেলি মোৰ মোবাইল আহি পালে। তো গোলাঘাট যোৱাটো নেদেখুৱালোঁ, মানে কি হ'ল, মানে ৰাস্তাত ভিডিঅ' চিডিঅ' কৰি থাকিব মন নগ'ল, সেইকাৰণে মই নকৰিলোঁ আৰু। মোবাইল আনিলোঁ, যিটো মোবাইলত এতিয়া আপোনালোকে চাই আছে সেইটো মোৰ মোবাইলটো, যিটো মানে কেমেৰাটো অকণমান কোৱালিটি চাবৰ কাৰণে মই দুটামান ক্লিপ দেখুৱাই দিব খুজিছোঁ। চ' অকণমান বলক ইফালে যাওঁ, অকণমান ফুৰিম, তাৰপিছত আম চাম খাম, ইফালে যদি পাওঁ আম চাম খাম। তো ইয়াতে আম চাম খাম এতিয়া অকণমান। ইয়াত অকল আম গছে আছে প্ৰায়, ইয়াত আম চাম খাম। কোৱালিটিটো কেনেকুৱা দিছে কমেণ্ট কৰি জনাবচোন মোক, কিন্তু বহুত ভাল দেখাইছে বাৰু, ইয়াত চফা দেখাইছে। চ' জনাব কমেণ্ট কৰি কেনেকুৱা দেখাইছে কেমেৰা কোৱালিটি। আম খাবি তো পাৰ, এই গছত আছে আম, পাৰিলেই হ'ল। গালি নিদিয়ে, এনেই মনে পাৰিম দুটামান আৰু খাম আৰু ঘৰলৈ যাম। চ' অকণমান ফুৰিম আৰু ইফালে অকণমান যাম, বিল চিলফালে অকণমান ঘূৰিম আৰু ঘৰ যাম। চাই থাকক। তিনিটা আম পকা আপোনালোকেও খাওক, আমিও খাওঁ, আৰু আমি তিনিটা আছোঁ, তিনিটাই খাম। ইয়াকো দেখাই দিয়ে অকণমান, চাম পাৰিলে এইটো আম, তেতিয়া অকণমান ইয়াতে ধুই ল'ম, ধুই মেলি ইয়াত খাম। খালে নেকি? নাই খোৱা, ইয়াতে ধুই ল'ম, ধুই মেলি মই ভাবিছোঁ খালে নেকি আম, ধুই মেলি খাম আৰু অকণমান এইখিনিত বহিম আৰু অলপ ৰিলেক্স হ'ম। তো চলো চলতে হে हम लोग। ইয়াতে ধুই লওঁ, হৈ গ'ল।
হৈ গ'ল খাব লাগে একদম মজাকৈ মজা সিহঁতে আম কেনে খাই আহিছে পকা মজা তামাম মিঠা আরে বহি লওঁ আহি যা আহি গ'ল মজা লাগিছে আহি যা ঐ ইয়াতে বহ একদম পূৰা লোকেল আম হয় পূৰা গছৰ পৰা এতিয়া পাৰি আনিছোঁ আৰু খাইছোঁ চ' বহুত মজা লাগিছে মিঠা লাগিছে বহুত আম খাইছোঁ নে কি খাই গম পোৱা নাই কিন্তু বহুত মিঠা লাগিছে মানে কি হয় বজাৰ চজাৰৰ পৰা কিনি অনাকেইটা কিছুমান ভেকচিন থাকে বেজি চেজি মৰা থাকে চব এইটো একদম পূৰা নেচাৰেল পূৰা একদম মজা গাঁৱৰ আম আপোনালোকক খাওক মোৰ লগত আৰু আপোনালোকে খাইছে নাই এনেকুৱা আম মানে ঘৰ ওচৰত তো কমেণ্ট কৰি জনাব আৰু কি আম খাইছে কেনেকুৱা বজাৰত কিনা খাইছে নে গছৰ পৰা পাৰি খোৱা খাইছে চ' মোৰ আম খাই হ'ল দুটা খাই আছোঁ মিঠা লাগিছে নাই পুৰা এই কেনেকুৱা লাগিছে বম বম আম বম লাগিছে তো এতিয়া বহুতে ভাবিব যে ই কি ভিডিঅ' বনাই আছে কি কৰি আছে চব এতিয়া বৰ্তমান লকডাউন চলি আছে কৰোণাৰ ছিজন চলি আছে চ' সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছে চ' কণ্টেণ্ট আছে নথকা নহয় তো প্লেনিং কৰা আছে লকডাউন খুলিলে ভাল ভাল ব্লগ পাব ধামাকা ব্লগ পাব তো এতিয়া বৰ্তমান ঘৰতে আছোঁ ক'তো যাব পৰা নাই একো হোৱাও নাই চব প্লেনিংখিনিও চব চেছ হৈ গ'ল তো এনেকুৱা আৰু যি টি পাৰিছোঁ আৰু ভিডিঅ' চিডিঅ' বনাই দি আছোঁ মানে কি কৰিম আৰু লকডাউন চলি আছে কৰোণা চলি আছে যদি লকডাউন খোলে তেতিয়াহ'লে সেইখিনি ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ডেফিনেটলি দেখুৱাম খালি লকডাউনটো খোলক আৰু এই কৰোণা চৰোণা ভাল হৈ যাওক আৰু কি কৰিম আৰু উপায় নাই তো ভিডিঅ'টো ইয়ালৈকে আছিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আপুনি ফ'ল' কৰি ল'ব থেংক ইউ জয় আই অসম ঐ কৈ দে কিবা কিবি ছাবস্ক্ৰাইব কৰিব কৈ দে ছাবস্ক্ৰাইব কৰি দিব ভাই কৰিব নাপাৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবই লাগিব ছাবস্ক্ৰাইব কৰিবই লাগিব লাইক এটা কৰি দিয়ক